দেৱতা আৰু অসুৰৰ মাজত সমুদ্ৰ মন্থন কিয় হৈছিল বাৰু? কি কাৰণে ভগৱান বিষ্ণুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰিবলগীয়া হ'ল? নমস্কাৰ বন্ধু বান্ধৱীসকল, আগৰ ভিডিঅ'টোত আপোনালোকক মৎস্য অৱতাৰৰ বিষয়ে ক'লোঁ। আজি আহিছোঁ ভগৱান বিষ্ণুৰ দ্বিতীয়টো অৱতাৰ কুৰ্ম অৱতাৰৰ বিষয়ে ক'বলৈ। আপোনালোকে ভিডিঅ'সমূহ চাই যদি ভাল পাইছে লাইক কৰি দিব আৰু হৰি বিষ্ণু বুলি কমেণ্ট এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত যিসকলে চাই আছে ফ'ল' কৰি দিব। আহক আজি আমি ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰৰ বিষয়ে জানো। দুৰ্বাসা মুনিৰ কথা আপোনালোকে নিশ্চয় শুনিছে, অতি খঙাল মুনি। এবাৰ দুৰ্বাসা মুনি তিনিওলোক ভ্ৰমণ কৰি থকাৰ সময়ত ঐৰাৱতত উঠি ইন্দ্ৰক আহি থকা দেখা পালে। ইন্দ্ৰক দেখি দুৰ্বাসা মুনিয়ে ইন্দ্ৰলৈ পাৰিজাত ফুলৰ মালা ভেট কৰিলে। সেই মালাডাল ইন্দ্ৰই ল'লে ঠিকেই, কিন্তু নিজেই নিপিন্ধি ঐৰাৱতক পিন্ধালে। ঐৰাৱতে সেই মালাৰ গোন্ধ শুঙি সেই মালাডাল ভূমিত পেলাই গচকি পেলায়। দুৰ্বাসা মুনিয়ে তেওঁৰ ভেট কৰা মালাডালৰ অপমান সহ্য কৰিব নোৱাৰি খঙত অগ্নিশৰ্মা হৈ ইন্দ্ৰক অভিশাপ দিলে। হে দেৱৰাজ ইন্দ্ৰ, তোমাৰ ইমান অহংকাৰ! তুমি যাক লৈ ইমান অহংকাৰ কৰিছা, তোমাৰ সেই তিনিওলোক হতশ্ৰী অৰ্থাৎ লক্ষ্মী দেৱী তোমাৰ লগ এৰি দিব আৰু তোমালোক সকলো দেৱগণ শক্তিহীন হৈ পৰিবা। ইন্দ্ৰই দুৰ্বাসা মুনিৰ এনে অভিশাপ শুনাৰ লগে লগে তেওঁ দুৰ্বাসা মুনিৰ চৰণত শৰণ ল'লে। দুৰ্বাসা মুনিয়ে তেওঁক তাতেই এৰি আগবাঢ়ি গুচি গ'ল। দুৰ্বাসা মুনিৰ এনে অভিশাপৰ কথা দৈত্যসকলে যেতিয়া গম পালে, তেতিয়া দৈত্যসকলে তিনিওলোকৰ ওপৰত আক্ৰমণ কৰি দেৱতাসকলক পৰাজিত কৰি তিনিওলোকক নিজৰ হাতত ল'লে। তিনিওলোকক হেৰুৱাই দেৱৰাজ ইন্দ্ৰ দেৱতাসকলৰ লগত ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাই তেওঁলোকৰ কথা জানি তেওঁলোকক বিষ্ণুৰ ওচৰলৈ লৈ গ'ল। বিষ্ণু হৈছে জগতৰ সৃষ্টিকৰ্তা পালন কৰোঁতা, তেওঁৰ হাতত নিশ্চয় উপায় থাকিব। বিষ্ণুৱে সকলো কথা আগতেই জানিছিল, সেয়েহে তেওঁ সকলো কথা আগতেই জানিব পাৰি ইন্দ্ৰক সমুদ্ৰ মন্থনৰ কথা ক'লে আৰু দৈত্যগণৰ লগত সন্ধি স্থাপন কৰি মন্দৰ পৰ্বতক মথনিৰ দণ্ড হিচাপে লৈ আৰু বাসুকী নাগক ৰছী হিচাপে লৈ ক্ষীৰসাগৰ মন্থন কৰাৰ উপদেশ দিলে, যাৰ ফলত ক্ষীৰসাগৰৰ মধ্যভাগৰ পৰা অমৃত ওলাব। সেই অমৃত সেৱনৰ ফলত দেৱগণ পুনৰ অমৰ হৈ উঠিব আৰু লক্ষী দেৱীও পুনৰ ঘূৰি আহিব। বিষ্ণুৰ উপদেশ মৰ্মে ইন্দ্ৰই দৈত্যৰাজৰ আগত সন্ধিৰ প্ৰস্তাৱ ৰাখিলে আৰু অমৃতৰ কথা ক'লে। অমৃতৰ কথা শুনি দৈত্যসকলে দেৱৰাজৰ লগত সন্ধি স্থাপন কৰিলে। দৈত্যগণ আৰু দেৱতাসকলে মিলি বিষ্ণুৰ উপদেশ মৰ্মে সকলোবোৰ ঔষধি গছলতিকা আনি ক্ষীৰসাগৰত দিলে আৰু মন্দৰ পৰ্বতক মথনিৰ দণ্ড হিচাপে লৈ আৰু বাসুকী নাগক ৰছী হিচাপে লৈ দেৱতাসকলে বাসুকী নাগৰ নেজৰ ফালে আৰু অসুৰসকলে বাসুকী নাগৰ মুখৰ ফালে ধৰি মন্থন কৰিবলৈ আৰম্ভ কৰিলে। মন্থনৰ সময়তে মন্দৰ পৰ্বতভাগ সমুদ্ৰ পৃষ্ঠত সোমাই পৰিল। হতাশ হৈ দেৱগণে আকৌ বিষ্ণুক স্তুতি কৰিবলৈ ধৰিলে। দেৱতাসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ বিষ্ণুৱে এটি বিশাল কুৰ্ম অৰ্থাৎ কাছৰ ৰূপ ধাৰণ কৰিলে। সেই কাছভাগ সাগৰৰ কিনাৰত আহি উপস্থিত হ'ল। দেৱতাসকলে ইমান বৃহৎ আকাৰৰ কাছভাগ দেখি সেই কাছভাগৰ চৰণত শৰণ ল'লে। সেই কাছভাগে ক্ষীৰ সমুদ্ৰৰ ভিতৰত গৈ মন্দৰ পৰ্বতক নিজৰ পিঠিত দাঙি ধৰিলে। তেনেদৰে পুনৰ আকৌ সাগৰ মন্থন আৰম্ভ হ'ল। এনেদৰে মন্থন কৰাৰ শেষত অমৃত ওলালে। সেই অমৃত দেৱতাসকলে প্ৰাণ কৰি অমৰ হৈ উঠিল আৰু লক্ষী দেৱীও পুনৰ ঘূৰি আহিল। সমুদ্ৰ মন্থনৰ বিষয়ে জানিবলৈ হ'লে মই বেলেগকৈ এটি ভিডিঅ' প্ৰস্তুত কৰিম। তাত সমুদ্ৰ মন্থন কেনেকৈ হৈছিল, সমুদ্ৰ মন্থনত কি কি ৰত্ন ওলাইছিল আৰু দেৱতাসকলে অমৃত কেনেকৈ প্ৰাণ কৰিছিল সেই বিষয়ে সেই ভিডিঅ'টোত স্পষ্টকৈ ক'ম। এয়া হৈছে ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি বৰাহ অৱতাৰৰ বিষয়ে জানিম। আপোনালোকে যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।